যেহেতু কোকৰাঝাৰত 5টা সমষ্টি আছিল আৰু 5টা সমষ্টিৰ 4টা সমষ্টিতে ইতিমধ্যে BPF দখল কৰিবলৈ সক্ষম হৈছে আৰু বিশেষকৈ মোৰ ওচৰত এতিয়া বৰ্তমান আছে বাওসংগী সমষ্টিৰ BPFৰ প্ৰাৰ্থী ৰূপম চন্দ্ৰ ৰয় ইতিমধ্যে মোৰ ওচৰত আছে আৰু তেখেতে বিপুল ভোটত যি কংগ্ৰেছৰ প্ৰাৰ্থী চেপালী মাৰকক পৰাজয় কৰিছে আৰু মই তেখেতে আছে মই তেখেতৰ পৰা পোনপটীয়াকৈ জানিব বিচাৰিম কেনেকৈ অনুভৱ যেহেতু আপুনি ৰাজনীতিক জগতত নতুনকৈ খোজ কাঢ়িছিল আৰু খোজ কাঢ়িয়ে বিধায়ক হ'বলৈ আপুনি গৈ আছে না খুব ভাল লাগিছে আনন্দ লাগিছে ৰাইজে মৰম ভাল পোৱা দেখুৱাইছে বিশ্বাস দেখুৱাইছে নিজৰ ল'ৰাজনৰ ওপৰত নিজৰ ভাই বন্ধুৰ ওপৰত মই যিটো শ্লোগান লৈ আগবাঢ়িছোঁ বা ৰাইজৰ মাজত গৈছোঁ যে মই এই অঞ্চলৰ নেতা হ'বলৈ অহা নাই বেটা হ'বলৈ আহিছোঁ বন্ধু ভাই হিচাপে কাম কৰিবলৈ আহিছোঁ মোৰ ওপৰত বিশ্বাস ৰাখিছে আস্থা ৰাখিছে তাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ বাসী ৰাইজক তেওঁলোকৰ শ্ৰীচৰণত সেৱা জনাইছোঁ আৰু আগন্তুক দিনত তেওঁলোকে যি আশা আকাংক্ষা লৈ মোক ইয়াৰ পৰা আজি জনপ্ৰতিনিধি হিচাপে তেওঁলোকে ভোটদান কৰিছে বা ইয়াৰ পৰা বিজয় কৰি লৈ আহিছে তেওঁলোকৰ আশা আকাংক্ষা মই তেওঁলোকৰ শ্ৰীচৰণৰ সেৱা লৈ আগন্তুক দিনত পালন কৰি যাম বুলি বা পালন কৰিম বুলি মই ইতিমধ্যে প্ৰতিশ্ৰুতি আপোনালোকক আজি আকৌ এবাৰ দিছোঁ লগে লগে BTC প্ৰধান হাগ্ৰামা মহিলাই ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে যি বিশ্বাস আৰু আস্থা ৰাখি মোৰ ওপৰত ইয়াতে মোক মানে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ যি সুযোগ দিছিলে তাৰ কাৰণে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ যি সপোন BTCখনত সকলো জাতি জনগোষ্ঠীক একেলগে আগবঢ়াই লৈ যোৱা সেই সপোন আপোনালোকে দেখিছে পূৰণ হ'বলৈ গৈ আছে ইতিমধ্যে প্ৰায়ভাগ কেণ্ডিডেটে ইয়াৰ পৰা জিকি আহিছে আৰু আমি সকলোৱে মিলি ইয়াত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে আগন্তুক দিনত কাম কৰি যাম হাগ্ৰামা মহিলাই ছাৰক BTCবাসী ৰাইজে যথেষ্ট মৰম ভাল পোৱা দি আজিৰ পৰা 6 মাহ আগতে চৰকাৰ বনাইছিলে আৰু ছাৰেও কথা দিয়া মতে কাম কৰিছিলে আৰু তাৰ কাৰণে ৰাইজে যথেষ্ট মৰম ভাল পোৱা দিছে তাৰ কাৰণে BPF দলৰ NDAৰ ফলাফল যথেষ্ট ভাল হৈছে NDA খুব আঁকোৱালি লৈছে এইবাৰ অসমত কি ক'ব এই মুহূৰ্তত এই বিষয়ে অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলো জাতি জনগোষ্ঠীক লৈ অসমখনত আগবাঢ়িব বিচাৰিছিলে যেনেকৈ তেখেতে অসমখনৰ সকলো জাতি জনগোষ্ঠীক কাম কৰিছিলে সকলো ৰাইজক আগবঢ়াই লৈ যাব বিচাৰিছিলে যুৱ প্ৰজন্মক কৰ্মমুখী কৰিব বিচাৰিছিলে আপোনালোকে দেখিছে কেইদিনমান গোটেই চাকৰিবিলাক তেখেতে ফ্ৰী অফ কষ্ট দুখীয়া মানুহৰ চাকৰি পাইছে যাৰ মেধা ভিত্তিত চাকৰি পাইছে কৰ্মসংস্থাপন পাইছে তাৰ কাৰণে হিলদল ভাঙি ৰাইজে ভোট দিছে তাৰ কাৰণে NDAৰ ফলাফল ভাল হৈছে ঠিক একেদৰে BTCত মই ক'লোৱে হাগ্ৰামা মহিলাই ডাঙৰীয়াই কথা কোৱাৰ দৰে ৰাইজক কথা প্ৰতিশ্ৰুতি দিয়াৰ দৰে তেখেতে কাম আৰম্ভ কৰিছে গতিকে BTCত হাগ্ৰামা মহিলাক চাই ৰাইজে ভোট দিছে আৰু সমগ্ৰ অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত বিশ্বাস কৰি ৰাইজে ভোট দিছে গতিকে NDAৰ তাৰ কাৰণে ফলাফল ভাল হৈছে আৰু আমি ভালকৈ চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ আৰু আগন্তুক দিনত আমি একেলগে মিলি সমাজখনৰ উন্নয়নৰ কাৰণে BTCৰ উন্নয়নৰ কাৰণে অসমৰ উন্নয়নৰ কাৰণে কাম কৰি যাম বুলি মই ৰাইজক প্ৰতিশ্ৰুতি UPPL এই নিৰ্বাচনত কিন্তু ধূলিচাত হৈ গ'ল BTCত কি ক'ব আপুনি UPPL যি তেওঁলোকৰ দলৰ যিটো নীতি আদৰ্শ তেনেকুৱা নীতি আদৰ্শত ৰাইজে আচলতে বিশ্বাস কৰিব পাৰে তেওঁলোকে যিবিলাক প্ৰতিশ্ৰুতি দি যোৱাবেলি চৰকাৰ গঠন কৰিছিলে সেই চৰকাৰখনৰ তেওঁলোকে আখৰে আখৰে কামসমূহ পালন কৰিব পৰা নাই তাৰ কাৰণে ৰাইজে তেওঁলোকক আস্থাত লোৱা নাই বিশ্বাসত লোৱা নাই মই আগতেও কৈছিলোঁ UPPL দলটোক আজিৰ পৰা কেইবছৰমান পিছত ৰাইজে কিতাপত পঢ়িব পাৰিব যে BTCৰ এটা দল আছিল এইটো UPPL দল গতিকে হাগ্ৰামা মহিলাই ডাঙৰীয়াই যিটো নীতি আদৰ্শ লৈছে এই নীতি আদৰ্শত ৰাইজে BPF দলক ইয়াৰ পৰা সদায় জিকাই লৈ আহিব আৰু আগন্তুক দিনত আমিও ৰাইজৰ আস্থা লৈ তেওঁলোকৰ কাম কৰিবলৈ আমি প্ৰতিজ্ঞাবদ্ধ নিশ্চয়কৈ এয়া হ'ল বাওসংগী সমষ্টিৰ যি BPFৰ প্ৰাৰ্থী ৰূপম চন্দ্ৰ ৰয় আৰু তেখেতে বাওসংগী সমষ্টিৰ পৰা ইতিমধ্যে জয় হৈছে মই এই মুহূৰ্তত উল্লেখ কৰিব লাগিব যিহেতু BTCত মুঠ 15টা আসন আছিল 15টা আসনৰ যিহেতু BPFে 11খন আসনত তেওঁলোকে প্ৰাৰ্থী প্ৰদান কৰিছিল আৰু এই 11খন আসনতে তেওঁলোকে জয় হৈছে আৰু আনফালে 4খন আসনত ইতিমধ্যে BJPয়ে তেওঁলোকৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল আৰু এই 4খন আসনতে ইতিমধ্যে BJPয়ে জয় হৈছে আৰু ক'ব লাগিব যিহেতু যি BTCৰ যি অপজিশ্যন পাৰ্টি অৰ্থাৎ বিৰোধী দল আছিল UPPLয়ে ইতিমধ্যে BTCত ধূলিচাত হৈছে বুলি ক'লেও ভুল নহ'ব কিয়নো UPPLৰ সভাপতি প্ৰমোদ বড়োকে ধৰি যি সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীও পৰাজয় হৈছে আৰু আন কেইজনমান যি নেতা আছিল UPPLৰ নেতা আছিল তেওঁলোকে ইতিমধ্যে পৰাজয় হৈছে আৰু ক'ব লাগিব যিহেতু এই মুহূৰ্তত যে সমগ্ৰ BTCত UPPLয়ে ধূলিচাত হৈ গৈছে